বিয়াৰ মেকআপটো কৰি পেলাই নিজৰো বহুত বেছি দুখ লাগিছিলে আৰু কাৰণ এনেকুৱা চিটুৱেশ্যন আমিও পাৰ কৰি আহিছোঁ আৰু যিহেতু তেওঁ দিনৰ বিয়াৰ মেকআপ আছিলে আৰু দিনৰ বিয়া আছিলে যিহেতু চাৰ্জত তেওঁ যাব আৰু মেকআপটো ইমান সোনকালে কৰিব লগা হৈছিলে আৰু কৰি হৈয়ে তেওঁ এয়া কান্দিব ষ্টাৰ্ট কৰি দিলে আৰু মই যিহেতু কৈছিলোঁ নাকান্দিবা বুলি কাৰণ মেকআপটো কৰাও বেছি সময় হোৱা নাছিলে তথাপিও মই এনেকৈ ধুনীয়াকৈ মোহাৰি মেলি দিলোঁ আৰু কান্দি থাকিলে যিহেতু অকণমান লাইন পৰি যায় তথাপিও তেওঁক মই মিলাই মেলি দিলোঁ তাৰপিছতে তাতে ওলালে আমাৰ মেকআপ বহুত বেছি ভাল পোৱা মানুহ কেইগৰাকী কইনাৰ ঘৰৰ যিটো কইনাৰ কাজিন হয় আৰু বহুত বেছি ভাল লাগিলে তেওঁলোকৰ লগত কথা পাতি আৰু এনেকৈ হাঁহি মাতি কথা পাতিলে আমাৰ মেকআপ কৰিবলৈ গৈও ভাল লাগে যিহেতু এখন ঘৰত আৰু এয়া দেখিছেনে তেওঁলোকৰ বোলে বিয়া হ'লে আমাকে মাতিব বুলি আমাকো তেনেকৈ প্ৰতিশ্ৰুতি দিলে আৰু কইনাৰ ফাইনেল লুকটো আপোনালোকক দেখাওঁ আৰু চকুৰ পানী মুচি দিয়াৰ পিছত তেওঁৰ ফাইনেল লুকটো চাব দেই কিমান যে মৰম লাগিছে দেখিছেনে আৰু একদম চিম্পল আৰু ছেটেল লুক লাগিছেনে নাই বাৰু কওকচোন আৰু এয়া আছিলে তেওঁৰ ছেকেণ্ড লুকটোৱে আৰু যোৱাকালি মই আপোনালোকৰ ওচৰত দিছিলোঁ তেওঁৰ ফাৰ্ষ্ট লুকটো আৰু তেওঁ অ'পেন হেয়াৰ ষ্টাইলত মই কৰিছিলোঁ ফাৰ্ষ্ট লুকটো আৰু ছেকেণ্ড এয়া খ্ৰীষ্টান ব্ৰাইডগৰাকী একদম ৰেডি কৰি দিলোঁ আৰু তেওঁৰ মুখৰে শুনো আহকচোন কেনেকুৱানো লাগিছে আপোনালোকে শুনক মেকআপটো কৰি থৈ গ'লো একদম স্পীড লৰালৰি হৈছে হয়নে কেনেকুৱা লাগিছে কোৱা বহুত ভাল লাগিছে বহুত ভাল লাগিছে আকৌ নেক্সট লুক এটা আছেই হয় নহয় আজি যিহেতু তোমাৰ আজি বিগ ডে হয় তোমাৰ কাৰণে স্পেচিয়েল ডে হয় আজিৰ কাৰণে আৰু আজি তেনেকৈ বিগ ডে স্পেচিয়েল ডেটোত ধুনীয়াকৈ মেকআপ কৰিব পাৰিছোঁ নাই মই পাৰিছোঁ পাৰিছোঁ একদম থেংক ইউ ছ' মাছ আৰু তুমি যেনেকৈ বিচাৰিছা দিবলৈ পাৰিছোঁনে এনেকৈ পাৰিছোঁ থেংক ইউ ছ' আৰু তোমালোকৰ যে যুগ্ম জীৱন সুখী হওক হেপী মেৰিড লাইফ থেংক ইউ তেওঁৰ যাতে যুগ্ম জীৱনটো বহুত বেছি সুখী হয় সকলোৱে আশীৰ্বাদ দিব আৰু মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল আৰু এনেকৈ যদি বিয়াৰ মেকআপ মোৰ হাতেৰে ল'ব বিচাৰিছে তলত দিয়া কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰিব আৰু নতুন ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম আৰু সকলোৱে মৰম দিব এনেকৈ আৰু এতিয়ালৈ আহিছোঁ দেই বাই বাই